নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া বিভাগৰ ফালৰ পৰা, যিটো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে 2026 বৰ্ষৰ কাৰণে। 323টাকৈ এছিষ্টেণ্ট কোচ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, কেনেদৰে আবেদন কৰিব, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া কোৰ্চ ৰিক্ৰুটমেণ্ট 2026, ইয়াতে আপোনালোকৰ ইণ্ডিয়া অথৰিটিৰ ফালৰ পৰা যিহেতু কোৰ্চ পদ মুকলি কৰি দিয়া হৈছে, 323টাকৈ এছিষ্টেণ্ট কোৰ্চ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদি আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে অভাৰভিউটো দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, যিটো SAI ফালৰ পৰা যিটো পদ মুকলি কৰি দিয়া হৈছে। পদৰ নামটো হৈছে আপোনালোকৰ এছিষ্টেণ্ট কোচ পদ মুকলি হৈছে। ইয়াতে আপোনালোকৰ টোটেল ভেকেঞ্চি 323টা ভেকেঞ্চি দেখিবলৈ পাব। জব টাইপটো দি আছোঁ, যিহেতু গভৰ্ণমেণ্ট জব হয়, এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। লাষ্ট ডেটটো 21 এপ্ৰিল তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ভেকেঞ্চি ডিটেইলছটো ইয়াতে দিয়া আছে, যিটো পোষ্ট নেমটো হৈছে এছিষ্টেণ্ট কোচ পদ হয়। ইয়াতে টোটেল ভেকেঞ্চি 323টা পদ মুকলি হৈছে। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে লেভেল 6 পে স্কেলৰ মতে আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। 35,400 পৰা আৰম্ভ কৰি আপোনালোকে 1,12,400 টকালৈকে আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। পে'মেণ্ট আপোনালোকৰ টুমতে যিহেতু চেলাৰীসমূহ দিয়া হ'ব, যিটো আপোনালোকৰ 9,300 পৰা 34,800লৈকে আপোনালোকৰ পে'মেণ্টটো থাকিব। লগতে আপোনালোকৰ গেট পে' 4,200 টকাকৈ আপোনালোকৰ গেট পে' থাকিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপোনালোকৰ ডিপ্ল'মা আছে কোচিঙত, তেতিয়াহ'লে আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম আপোনালোকৰ যিহেতু মেক্সিমাম বয়সটো ইয়াতে 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। SC STৰ কেণ্ডিডেট হ'লে আপোনালোকে 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBC NCLৰ হ'লে আপোনালোকে 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। লগতে এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে যিসকল গভৰ্ণমেণ্টৰ ৰোল হয়, সেইমতে আপোনালোকৰ এজ ইলেকশ্যনসমূহ দিয়া হ'ব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেটেগৰী আছে, আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়া আছে। UR EWS OBCৰ কাৰণে 2500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST এক্স ছাৰ্ভিচমেনে 2,000 টকা কাটিব লাগিব। ওমেন কেণ্ডিডেটৰ ইয়াত 2,000 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদি আপোনালোকে প্ৰথমত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনৰ ষ্টাৰ্টটো যিহেতু 23 মাৰ্চৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ 21 এপ্ৰিললৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।